হ'ব পাৰে আজি কাইলৈ ৰাতিপুৱা মেলা আছে এতিয়া বাজিল ৰাতি আপোনাৰ 1:30 আজি আমি মানে ৰাতি 1:30 বজাৰ পৰা আমি এই ম'ম' বনোৱাত লাগি গৈছোঁ দেই তেতিয়াহে কাইলৈ ৰাতিপুৱা সোনকালে লৈ যাব পাৰিম মেলা বুলি কিমান কষ্ট হয় দেখিছে আপোনালোকে এয়া আমাৰ লগত আছে আমাৰ এইটো হ'ল মাংসটো এইটো যোনটো ম'মৰ ভিতৰত যাব দেই এইটো মাংস ম'মৰ ভিতৰত যাব কাইলৈ আছে কটগুৰি মেলাৰ কাৰণে আমি আজিৰ পৰা প্ৰিপাৰেশ্যন চলাই আছোঁ ম'ম' বনাই আছোঁ ফাইনেলি আমাৰ এই ম'ম' বনোৱা হৈ গ'ল চাব পাৰে এই দুজন ব্যক্তি আমাৰ ম'ম' বনোৱাত ওতঃপ্ৰোতভাৱে সহায় কৰিছে এতিয়া কাইলৈ কেইটা বজাত লগ পাম কটগুৰি মেলাত সকলো আহিব পাথৰ দোকানৰ ম'ম' খাব বহুত ভাল লাগে হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ মই দীপাংকৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ উপস্থিত হ'লোহি এখন নতুন মেলা এই মেলাখন আছে আজি ৰহা কটগুৰিত এই আমাৰ দোকানবোৰ পিছত খুলিব আৰু মেলা হ'ব অলপ দেৰিকৈ চাই থাকক আপোনালোকে ইমান সময় ৰৈ থকা সময়ৰ অন্ত পৰিল এয়া আমাৰ বৰঘৰৰ গোসাঁই আহি পালে আপোনালোকে ভাবিব পাৰে মেলা গোসাঁই আহি গ'ল কিন্তু ইয়াত এটাও মানুহে নাই এই মেলাখন অকণমান ডিফাৰেণ্ট টাইপৰ অলপ বেলেগ টাইপৰ মানে গোসাঁই আহিব গোসাঁই আহি গুচিও যাব গুচি যোৱাৰ পিছতহে মেলা ষ্টাৰ্ট হয় মানে চাই থাকক আগলৈ ভিডিঅ'টো গম পাব এয়া এতিয়া চাব পাৰে লাহে লাহে মানে মানুহ অহা ষ্টাৰ্ট হৈ গৈছে আৰু মেলা হৈছে আৰু এতিয়া গোসাঁইক লৈ গুচি গ'ল এয়া চাওক এতিয়া মেলা ষ্টাৰ্ট হৈ গৈছে আৰু মানুহবোৰ আহিব লৈছে দেই মোৰো চাওমিনৰ অৰ্ডাৰ আহি আছে এয়া মই অলপ চাওমিন বনাওঁ চাই থাকক আপোনালোকে ফাইনেলি মেলা ষ্টাৰ্ট হৈ গ'ল মানুহ আহিবলৈ ল'লে মোৰ চাওমিন বনাই হৈ গ'ল এয়া চাওক চাওমিন ৰেডি এতিয়া মই অৰ্ডাৰটো দি লওঁ পাথৰ পূৰা এতিয়া ম'ম' দিয়াত লাগি আছে পাথৰ ম'ম' কামত আছে মই আছোঁ চাওমিনত চাই থাকক চাওঁতে সন্ধিয়াই হৈ গ'ল চাওকচোন মই অকণমান ওলাই আহিছোঁ পাথৰে চাওমিনৰ অৰ্ডাৰটো মাৰি আছে আৰু আমাৰ লগতে আহি পাই গ'ল আমাৰ বিনয় ভাই আমাৰ পাইলট আহি পাই গ'ল তেখেতলোক দুইজনে কৰি আছে মই অকণমান ঘূৰিছোঁ দেই লাষ্ট অৰ্ডাৰ পাত্ৰ ভাই লাষ্ট অৰ্ডাৰটো মাৰি আছে চাওমিন আধাটো মই কৰিলোঁ বাৰু বাকীখিনি সি কৰি আছে মই বোলো অকণমান ভিডিঅ' অকণমান উঠাই থওঁ আপোনালোকক দেখাব পাৰিম নে কি কয় লেগ পিচ হ'ব লেগ পিচ 70 जी सब ओके चिकन फ्राइड राइस হ'ব চিকেন ফ্ৰাইড 100 এই বাইদেউজনে পাৰ্থক কিবা এটা সুধি আছে তাকে পাৰ্থ মানে বুজাই আছে ধুনীয়াকৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমাৰ মালো খতম হ'ল আকৌ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই থেংকছ ফৰ ৱাচিং